Hello everyone, welcome to my channel. আৰু আজি বহুত দিনৰ মূৰত মই লং ব্লগ বনাই আছো কাৰণটো হ'ল আজি ঘৰৰে এখন বিয়া আছে তাৰ কাৰণে এতিয়া মই ৰেডি হৈ আছো মোৰ জানো বাৰু লুকটো বহুত ভয়ংকৰ হৈ আছে তথাপিও মই গোটেইখিনি বাৰু ভালকে দেখাম কাৰণ কো ষ্টাৰ্ট মানে মই কৰিম বুলি দেৰিয়ে হৈ গ'ল অলৰেডি আৰু বলো এতিয়া ষ্টাৰ্ট নকৰিলে নহ'ব হেতু কাৰণে মই ব্লগটো ষ্টাৰ্ট কৰি দিছো আৰু কাৰ বিয়া কি কথা সকলোখিনি ব্লগটো জনাই থাকিম তেন্তে চাই থাকিব গাইছ ইফালে এটা মাক মেকআপ চলি আছে মাক এতিয়া এনেকৈ মেকআপ চেকআপ কৰি আমি ওলাই আহিলোঁ ওলোৱা সময়ত ভিডিঅ' কৰা নহ'লগৈ আৰু বহুত দেৰি হৈ গৈছে অলৰেডি তাৰপিছত দৰা ঘৰ আহি আমি জোৰোণৰ কাৰত মাছ দেখোন বগা কৰি দিম ঠিক আছে আমাৰ কেবি ফটোগ্ৰাফীৰ লগত আমি বহি লৈছোঁ চিট নাই এটা চিটতে তিনিটামান বহিছোঁ জেগা হ'ল ফাৰ্ষ্টে বহুত জেগা খাই আছিল গাইছ ভালে আমি জোৰোণ লৈ ওলাই দিলোঁ আৰু এয়া পাপা আৰু আগত কোনোবা আছে এনেকৈ গোটেইখিনি মিলি মানে নাচা বাগা ষ্টাৰ্ট হৈ গ'ল আৰু আমাৰ দুজনীক চাওক কেনেকুৱা আমি বহি কি ধুনীয়াকৈ নাচি আছোঁ আৰু এই লগত থাকিলে এনেকুৱা ধৰণৰ সৰু সৰু উৎপাতবিলাক চলিয়ে থাকে মানে ডাঙৰ উৎপাতবিলাকো কৰা যায় কিন্তু কেমেৰাত এইখিনি কেপচাৰ হোৱা নাই আৰু তাৰপাছত সেনেকৈ ভাল লাগে আৰু এইফালে আণ্টিহঁতো এনেকৈ ধুনীয়াকৈ নাচি আছিলে আমি আহি পালোঁ এতিয়া চাওঁ আগলৈকে কি হয় মই সোনকালে পাই গ'লোঁ আমি কইনাৰ ঘৰ আহি পালোঁ এতিয়া চবেই আমি এনেকৈ বাছৰ পৰা নামি আছোঁ আৰু খুব ভাল লাগিছে আহি পিনি আৰু ইফালে কইনাৰ গোটেই মানুহবিলাক ৰখি আছে দেখুৱাম বাৰু ভালকৈ এনেকৈ আৰু এয়া আমাৰ ভণ্টি তাই ধেমালি বহুত কৰি থাকে আচলতে কাৰণে ভালো লাগে আৰু এই আগত দেখিছে নহয় কইনাৰ গোটেইবিলাক মানুহ ৰখি আছে আৰু এতিয়া আদৰি নিয়াৰ পৰ্ব নিয়ম নীতিবিলাক চলি আছে মই অলপ চলপকৈ ভিডিঅ'বিলাক কৰিলোঁ আচলতে বহুত ৰ'দ আছিলে সেইদিনাখন মই নিজে একো দেখাই পোৱা নাই জাষ্ট ভিডিঅ'টো অন কৰিছোঁ আৰু মানে কৰি আছোঁ কি উঠিছে মানে কি নাই উঠা ইমান এটা আইডিয়াই পোৱা নাছিলোঁ সেইকাৰণে অলপ চলপকৈ ৰাখিলোঁ স্মৃতিস্বৰূপে আৰু খুব ধুনীয়া বনাইছিলে এণ্ট্ৰেঞ্চটো খুব ধুনীয়া আছিলে আৰু পেণ্ডেলটো বিৰাটেই ধুনীয়া আছিলে ধুনীয়া ব্লু এনেকুৱা গল্ডেন কম্বিনেশ্যনত বনাইছিলে ভাল লাগিছে এইফালে আমাৰ গোটেইখিনি মানুহ আহিলেই প্ৰায় আৰু দৰা ঘৰৰ মানুহ অলপ আহি আছে আৰু ইফালে দৰা কইনাৰ ঘৰ চব মানুহে ধুনীয়াকৈ বহিলে আমি আহি পালোঁ এতিয়া কইনাৰ ঘৰ আমাৰ গোটেই এইটো লেডিজ পাৰ্টি এই লাইনটোত গোটেই বহি আছে বিৰাট লাজে ভিডিঅ' বনাইছোঁ ইয়াতে চাব লাগিব বিৰাট লাজে ভিডিঅ' বনাইছোঁ চাই দিব পিছফালে দিয়া এইটো মালাবা চবকে ধুনীয়াকৈ চিনাকি কৰি দিম এতিয়ালৈকে ইমানেই পেহা আমাৰ দূৰৰ পৰা চিঞৰি আছে কেমেৰাত ল'ব লাগে বুলি আমাৰ পাপা এইফালে আমাৰ কইনাৰ এণ্ট্ৰি হৈ গ'ল আচলতে মই জুচ খাই আছিলোঁ থাকোঁতে মানে মোৰ ভণ্টিহঁতে ক'লে এই কইনা আহিছে দেখা বুলি তাৰপাছতহে মই ওচৰত গ'লোঁ আৰু খুব মৰম লগা আমাৰ বৌজনী আৰু তেনেকৈ এতিয়া গোটেই এনেকৈ নিয়ম নীতিবিলাক চলি আছে যেনেকৈ তামোলৰ পৰা দৈ টেকেলি গোটেইবিলাক এনেকৈ চুব লাগে ন সেইবিলাক নিয়ম নীতি সকলোৱে মিলি কৰি আছে আমাৰ এয়া ফাৰ্ষ্ট মিল আৰম্ভ হৈ গ'ল আমাৰ ধুনীয়াকৈ এইবিলাক ৰাইজে চাই ল'ব আৰু দেই তুমি মোৰ ব্লগটো বেয়া কৰি আছা ভণ্টি এইবিলাক আমাৰ ভণ্টি পাৰ্টি আৰু সেইফালে আমাৰ মালাবাহঁত মানসী বা পেহী পেহা এই গোটেইবিলাক আৰু আমাৰ বংশৰ মানুহ গোটেইবিলাক এতিয়া আমি খাব আহিছোঁ বঢ়িয়াকৈ মোৰ গাইছ অলপমান চুলি তুলিবিলাক জলজপ্ৰ হৈ গৈছে কিবা এইকেইটা আমি এখন আইতাও আমি বাদ মানে কি আমি এখন আইতাও এৰি নিদিওঁ গাইছ আমাৰ মেইন মটিভ হ'ল য'তে আমি নিজকে দেখোঁ তাতেই ৰেকৰ্ড কৰিম আৰু এজনী আমাৰ আৰু বেকলেছ দেখাই আছে গাইছ বাদ দিয়া এইফালে আমাৰ ইমান আধা বাচ্চা কিয় তই আৰু পেহা কেনে লাগছে পেহা বিয়া খাই ভাল লাগছে ঘামি জামি অৱস্থা নহয় বেছি তালে চুলি কিডাল নাই একো নাই এনেকৈ ভাল লাগে লেডিজ পাৰ্টি মাজত পেহাও আছে বৰ্তা আহিছে তাকে এইফালে আমাৰ গোটেই পৰিয়ালটো দেই ধুনীয়াকৈ ফটো উঠি আছে মজা লাগিছে আজি গোটেইবিলাক দেখিব
মালাবা আৰু মই ভাগত পোৱা নাই জাগা আগা পিছা কৰি থাকোঁতে গৈছে ৰ'দৰ কাৰণে মালাবা আমি বোলে জাগা পোৱা নাই আমি অলপ ফটো ছেশ্যন কৰি মেলি চাহ তাহ খাই আহি আমি চবে অলপ বহি দিছোঁ দেই এই গৰমখনত কাৰণ কিয় বহুত গৰম আছিলে আমি এতিয়া মেইন বস্তুটো লৈ আহিছোঁ সেইটো কাৰণে ৰখি আছিলোঁ বিশেষকৈ আমাৰ লেডিজ পাৰ্টি আমি ছোৱালী মানুহ খানা লৈ ল'লোঁ আমি এতিয়া এইফালে গোটেই মানুহবিলাক পাপা এইফালে চিকেন খোৱা মানুহ এইবিলাকক মই গুৰুত্বই নিদিওঁ সেইকাৰণে এই দেহা হয় চিকেনৰ আৰু মোক চাব মটন খোৱাত দেহা বাপৰে লাইন বহুত দীঘল দেখোন বাৰু আমি লৈ ল'লোঁ এতিয়া খাই লওঁ মজাকে এইফালে ফেমিলি গোটেইবিলাকে কথা পাতি আছে দেই বৌহঁত বাহঁত গোটেইবিলাক আছে আমি অলপ টাচাপ দি আহিলোঁ এয়ে মই তথাপিও গাইছ ক'লা তথাপিও আমাক কোনেও মানে বাচ্চুৰ্তিত বিট কৰিব তথাপিও আমাৰ ক'লা হৈ যায় আমি পাৰিলে জন্মগত চানচে পোৱা নাই বাপৰে ইমান বগা দেখাইছে ইমান বগা নহয় ৰাইজ এতিয়া আমাৰ আছিলে এতিয়াহে কালাৰ উঠিছে অঁ ফটো উঠাই নাই গাইছ মোক কোনো ফটো তুলি দিয়া নাই মানে চবকে গাইছ মই ফটো তুলিব আহিছোঁ এতিয়া মই হায়াৰ কৰি আনিছোঁ ফটো তুলিবৰ কাৰণে এতিয়া দোকানৰ ফটো তুলি লওঁ বাদ দিয়ক এইকেইটা চাওক এটা বস্তু দেখাই আছে আমি ইয়াতে বিয়া খাব আহি কিনে কি ধুনীয়া বস্তু কিছুমান চাই আছোঁ দেখাই আছোঁ ৰ'ব ফুল বস্তু আমাৰ এইকেইটাত আমাৰ চকু বস্তু গাইছ কি কৰিম এতিয়া ল লাগছে কিন্তু ইয়াতে বঢ়িয়া লাগছে এইটো মোৰ ফাইনেল লুক দেখুৱাই হোৱা নাছিল আৰু গৰমত একেবাৰে মানে চুলি তুলি অৱস্থা নাই গতিকে চুলি বান্ধিয়ে লৈ লৈছোঁ আৰু এইটো মোৰ কেনেকুৱা লাগিছে কইনা ঘৰৰ পৰা যাই আছোঁ এতিয়া আমি হ'লে বহুত আহি বিৰাট ভাল লাগিলে এতিয়া আমি যাওঁ ৰ'দত অৱস্থা নাই ভাল লাগিল মা পাপা দুগাকালৈ কিয় পইচা পাছত ফুটি নাথাকে আমাৰ মাৰ এতিয়া আমি গোটেইবিলাকে আৰু এতিয়া ঘৰত যাবৰ কাৰণে আমি চবেই বাছত আহি গ'লোঁ আৰু লাষ্ট সময়ত আকৌ এবাৰ চবে ধুনীয়াকৈ নাচি বাগি ল'লে পেহীহঁত আছে গতিকে এনেকৈ আমি এতিয়া ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ আকৌ ইয়াতে আৰু এটা নিয়ম আছে এইটো পিছত কৈ আছোঁ আমাৰ বৰমা আহি আছে দেই আমাৰ দৰাৰ মা বৰমা চাওঁ আমাৰ মাইনাটো এইফালে ঘূৰি দিয়াচোন অ' মা দাড়ি চাৰি থকা মাইনা দেখোন এইটো আমাৰ বাবলু দাদা চুলি ৰাখা আমাৰ বাবলু দাদা জেঠীমাৰ আপা বহুত দিনৰ মূৰত লগ পালোঁ ভাল লাগিল হা চাহ ৰকবা দেখে দিয়া গাইছ মোৰে ইমান দীঘল চুলি নহয় জানে নাই আপা চলিও যিমান দীঘল চুলি ৰাখছি বঢ়িয়া লাগছে বঢ়িয়া এই প্ৰফেশ্যনত এইগিলাই মজা লাগে মজা জেং জান তুমি কাৰ্লি কৰি ল'বা আৰু ভাল লাগিব কেনেকুৱা লাগিছে দৰা কইনাক জোৰোণ দি আহিলোঁ ডিম্পুৰ বইনাক আমি কেতিয়াবাই কইনা ঘৰৰ পৰা আহি পালোঁ জোৰোণ দি পিনে এতিয়াও মই ড্ৰেছ চেঞ্জ কৰাই নাই কাৰণ আমাৰ মানে নামনি অসমৰ কিছুমান জেগাই অলপমান দৰাক উল্টা জোৰোণ দিয়াৰ কিবা এটা নিয়ম আছে সেইটো চাওঁ কাৰণে বা সেইটোৰ কাৰণে অলপ ৰখিছোঁ ভাবা নাছিলোঁ আচলতে প্লেনিং নাছিলে থাকিলে মই ড্ৰেছ চেঞ্জ অলপমান চেঞ্জ কৰি ল'লোহেঁতেন গম নাপাওঁ কাৰণে আৰু এনেকৈ আছোঁ খুব বেছি টায়াৰ্ড উপায় নাই মাহঁতেও ৰখি আছে ময়ো ৰখি আছোঁ খুব ভাগৰ লাগি গৈছে আৰু আজি দিনটো এতিয়া বহুত ৰাতি হ'ল এতিয়া 8টাই বাজিলে আমি অথনি 3:30-3:30মানতে আহি পালোঁ জোৰোণ দি পিনি এনেকৈ অলপ আছোঁ ভিডিঅ' তেনেকৈ কৰা হোৱা নাই আৰু ইমান ভাগৰ লাগিছে এতিয়া বাকী দৰাক কেনেকৈ জোৰোণ দিয়ে সেই বস্তুটো দেখাম চাই ল'বা দেই ইয়াতে জোৰোণ দিব মানুহখিনি বহাৰ ব্যৱস্থাটো কৰি দিছে আৰু এতিয়াই আহি পাবই যিহেতু অলপ পাছতে আৰু এইফালে আমাৰ বামুণ ককা যিটো আমাৰ বংশৰ বহুত আগৰ পৰাই আমাৰ পূজাবিলাকত আহি আছে মানে মাতা যায় তেখেত
আমি বহুত সৰুৰ পৰা পাইছোঁ, জন্মৰ পৰাই পাইছোঁ আমি। মানে আমাৰ পাপাহঁতেও সৰুৰ পৰাই পাইছে, মানে আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই ককাই পূজা চূজাবিলাক কৰি আহি আছে আৰু বিয়া চিয়াৰ গোটেই নিয়ম নীতিবিলাক কৰে। এয়া আমাৰ হৰমোহন ককা। মাক উৰণি ল'লে ভাল লাগে। আৰু নতুন বোৱাৰী লাগে। আমাৰ মায়ে উৰণি লয় দেই। এইবিলাক ডাঙৰ, এইটো আমাৰ বৰ্তা, মানে দৰাৰ দেউতাক। বৰ্তা আছে যিহেতু, ইফালে ককা আছে, মায়ে কাৰণে উৰণি লৈ আছে। ইফালে মই ইমান ভাগৰ লাগিছে, একো ড্ৰেছ চেঞ্জ কৰা নাই, মুখ চুখ ধোৱা নাই। তেনেকৈ দিনত আজি কইনাৰ ঘৰত যায় এইযোৰ এনেকৈয়ে যায়, কইনাক জোৰোণ দি থৈছোঁ। এতিয়া ৰাতি এনেকৈ আমি দৰাক এতিয়া জোৰোণ দিম, আমি নিদিওঁ মানে দৰাক জোৰোণ দিব আহিব। গতিকে আৰু বেণ্ড বাজি গৈছে। কালি বিয়া আছে, কালি মেইন বিয়াখন আছে। কালি গোটেই শ্ৰাদ্ধ তাদ্ধ গোটেইখিনি কৰা হ'ব। মই নাথাকিম চাগে, মোৰ অফিচ আছে, গতিকে চাই লওঁ আৰু পাপাই যদি আহে ক্লিপ কেইটামান লগাই দিম আৰু, নহ'লে আৰু উপায় নাই। নেক্সট একদম ৰিচিপশ্যনত লগ পাম। এতিয়া ভিডিঅ'টো কণ্টিনিউ হৈ আছে বাৰু, চাই দিব। ৰাতি খানাৰ ব্যৱস্থা। এফালে দৰাৰ সখীয়েক আহি পালে আৰু বৰমা এতিয়া সখীয়েকক ধুনীয়াকৈ আদৰি আছে। এফালে দৰাই সখীয়েকক এখন গামোচা দি আদৰিছে আৰু সখীয়েও এখন দৰাক গামোচা দিছে ধুনীয়াকৈ, ভাল লাগিছে। দৰাৰ সখীয়েক আহি পোৱাৰ অলপ পাছতেই আমাৰ কইনা ঘৰৰ মানুহ আহি পালে দৰাক ওলোটা জোৰোণ দিবৰ কাৰণে বুলি। আৰু এই নিয়মটো যিহেতু অথনি কৈছিলোঁৱে মই, নামনি অসমৰ কিছু জেগাত আছে, উজনি অসমৰ কথাটো মই ভালকৈ নাজানিম, আৰু নামনি অসমৰ এইফালে এইটো আছে আৰু এই নিয়মটো সেইকাৰণে ধুনীয়াকৈ চলি আছে। তাৰ পাছতেই আমাৰ কইনাক জোৰোণ দিলে যেনেকৈ আমি গোটেইখিনি তেল দিওঁ চুলিত বা ক্ৰীম দিওঁ, এনেকুৱা ধৰণৰ যিবিলাক কৰোঁ, ছেম দৰাৰ লগতো একেই হয়। তেনেকৈ দৰাক বাৰু ইমান একো হেভিকৈ নকৰে, কইনাৰ অলপমান বেছি দীঘলীয়া হয়, দৰাৰটো বেছি দীঘলীয়া নহয় আচলতে। এনেকৈ ক্ৰীম তেল এইবিলাক লগাই, পাৰফিউমো লগাই দিছে। এইফালে যিখিনি দিব লাগে আঙুঠি চেইন গোটেইখিনি দিলে। দিয়াৰ পাছত এয়া পিন্ধাই আছে। তেওঁলোকে দৰাক মালাডালো দি দিছে, মালাও পিন্ধাইছে, মানে মূৰত আৰু মানে মেইন বিয়াৰ দিনাখন পিন্ধি যাবৰ কাৰণে। তাৰপাছত তেওঁলোকৰ চিঠিখন, মানে কইনা ঘৰৰ ফালৰ পৰা দিয়া চিঠিখন ডাঙৰকৈ পঢ়িবলৈ দিছে। আৰু সেইখিনি সময়ত খুব মানে চবে ধেমালি কৰি আছিলতো, মানে ছাইডৰ ফালৰ পৰা, মানে ভাল লাগিছিলে, জমনিও লাগিছিলে। তেনেকেই আমাৰ কইনা ঘৰৰ কাৰণে ইফালে চাহৰ যোগাৰ কৰি দিছে। আৰু মই যিহেতু মানে এনিটাইম বহি আছোঁতো, গতিকে বিৰাট টোপনি ধৰিছিলে এইখিনি সময়ত। এনেকৈ তাৰপাছতেই ভাত পানী এনেকৈ অলপ খাই ল'লোঁ। ইফালে মা পাপা মই গোটেইকেইটাই খাই বৈ লৈ ৰাতি 1টামান বজাত আমি ঘৰলৈ আহি গ'লোঁ। আৰু এতিয়া আমি ঘৰ আহি পালোঁ। মোৰ একেবাৰে অৱস্থা নাই, ভৰিৰ বিষত কাহ হৈছে অলপ চলপ। আৰু ৰাতিপুৱা এইখিনি জেগাৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ ভিডিঅ'টো, এতিয়া এইখিনি জেগাতে মই এণ্ড কৰোঁ। খুব ভাল লাগিলে দিনটো, আমি সকলোৱে ধুনীয়াকৈ এনজয় কৰিলোঁ। এতিয়া অলপ ভাগৰ লাগিছে বাৰু, এইটো একো নাই। কি দেখাব পাৰিছোঁ কি দেখাব নোৱাৰিছোঁ নাজানো, কাৰণ পাব্লিকত এনেকৈ অলপমান মানে নতুনটো, গতিকে ভিডিঅ' কৰিব লাজ লাগে। অকণমান লৈছোঁ আৰু যি পাৰোঁ। আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু এই যিটো জোৰোণ, কইনাকো দিব যোৱা আৰু দৰাকো দিব অহা, এই জোৰোণৰ নিয়মটো কাৰ মানে আপোনালোকৰ ফালে আছেনে নাই জনাব। কাৰণ কিয় আমাৰ এইফালৰ মানে
মই কিছু জাগাতহে দেখিছোঁ, জাষ্ট মই 2 জাগাত এতিয়ালৈকে দেখিলোঁ মই জনাত। তো আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত আপোনালোকৰ ফালে হয়নে এনেকুৱা, আৰু গোটেই ফুল ব্লগটো আৰু আমাৰ ফেমিলিটোক চাই আপোনালোকে কেনেকুৱা পালে জনাব। আৰু সেয়াই আৰু তেন্তে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। বাই বাই।